ঢুলে দগৰে অনু এটা কথা জানা না তনু কি কথা কছ ক নহয় অনু আমাৰ জাপ মাৰা গাঁৱত যে এটা চলি যে বৈদ্য ভাইৰেল হৈছে গম পালা না নাই তনু মই গম পাওঁ অলপ চলপ মই কালি চাইছিলো এই ভিডিঅ'টো হাম্মাৰি এই আপিকেইটাইনো কি আলোচনা কৰি আছে সুধিয়ে চাং ৰ ইস্কচমি ভণ্টি অনু নাচ কিয় কালি ভাইৰেল হোৱা ল'ৰাটো আহিছে মোৰ মায়েৰে চলি পাত্তাই নেদে দেখো আপিকেইটাই ৰ বাপেকে আৰু মাতি চাং ৰ হেল্ল' এস্কচমি দাদা মোকে মাতিছে নেকি আপুনি হয় ভণ্টি মই তোমাকে মাতছো কওকচোন দাদা কিয় মাতিছিলে বা মোক ভণ্টি তুমি এনেকুৱা মিচিকিয়া হাঁহি নামাৰিবা না মোৰ হিয়াখনত কিবা এটা হৈ যায় বেটা চোৱা বান্তিৰ কোপ খাৱা বইনেল লাত্তি খাৱা 1 টাকাৰ ভিখাৰী চালা 1 লাত্তি মাৰি মাৰ কলাত যাই পৰবি নহয় ভণ্টি সঁচাকে কৈছো তুমি কিয় ইমান খং কৰিছা আই মোৰ মাইহঁতো ইমান সৰু ছোৱালীজনীয়ে খং কৰিব নেপায় বাইদাৱে ভণ্টি তোমাৰ নাম্বাৰটো পাম নেকি বেটা মৰণ নহয় চোৱা বান্তিৰ কোপ খাৱা নাম্বাৰ লাগে তোক ৰ বেটা তোক নাম্বাৰ দি আছো মই এতিয়াহে ভাল লাগিছে মোক সোনকালে দিয়া নাম্বাৰটো মোক লাগে বেটা ৰাতিপুৱা কামৰাবা মুখে পাইছা বেলেগক পা নাই তই চেনি খাৱা কৰবাৰ চলা ইহুন যে মোক মুত্ৰা বুলি কৈ থৈ গেল কেছটো কি বাদ দি যি আছে কেনে এথেন তাহাক খেদলো না আপিকেইটাক কেনে পাইছে তাহোন এথেন মোৰ জাগাত বহিবা আহে তাহোন ৰহ বাপেকে বহুত দিন হল গলটো কিবা চেৰে আছে গানকে এটা গাং ৰহ মাটি কলহৰ পানী খাবি দেখা শীতল পৰিব গাঁৱৰ তাক ভাল পাবি ফেচিলিটি বাঢ়িব এইবাৰহে গলটো অলপ ভাল হৈছে দে মাকা সেইটো দেখোন টগৰ যাই আছে ৰ তাক মাতি অলপমান কুলেটি কৰো ৰ ডগৰ বইনৰ পুতেক এফালে বেংগা মোক মাতছিল নেকি আপুনি বইনাৰ পুতেক তোকে মাতিছিলো ক'ত যাই আছা ইমান হেৰা ফেৰিকে নহয় বেংগা মোৰ আজি গাৰ্লফ্ৰেণ্ডটোৰ মানে আজি বাৰ্থডে তাকে চকলেট কিনবা যাই আছিলো মোৰ মায়েৰে চলি কি কয় তোৰো গাৰ্লফ্ৰেণ্ড আছে বেংগা আছে 2 দিন হৈছে পতাবা ঠকৰা যা ঘৰত ঘুমাই থাক লেপুৰি দাউৰে পৰা কেনে কৰা কিবা বেংগা নিজৰ নাই কাৰণে এনে কৰবা লাগে নেকি মুত্ৰা চালা থাক তো এতে ৰচোন চবে যে মোক আহি মুত্ৰা কৈ আছে কেছটো কি মুত্ৰা বৈছা তই ঢোল বইনাৰ পুতেক কি মুত্ৰা কৈ আছা তই কিবা কবা আছে যদি ক নক যদি দাউৰে পৰা মৰাৰে পৰা নহলে তোক মাৰি একেবাৰে চেছ কৰি পেলাম বেং চৰা বাচ্চা তোক ভয় কৰি থকা বুলি ভাবছা তোৰ লগত এনেও মই একো নাই এনেই আহিছিলো তোক দেখা পাইছো মুত্ৰা চাৰা থাকতো এতে তোক কি মই থাকবা দিছো নেকি দাউৰে পৰা যা বইনাৰ পুতেক বেং তই মোক খেদছা আমাৰ ৰাস্তাইদি যাবি তোৰ ঠেং ভাঙি থৈ দিম মই হ'ব যা দেখা যাব যা কাই কাত ঠেং ভাঙে দাউৰে পৰা তই
মাক চকলা এইগিলা যে কৰ পৰা আহে গাইৰা হপা দিনত দিনডাল ঘৰত ঘুমে থাকে আৰু মোক কবা আহে সি কি বেং তোক দেখোন আজি কিবা খঙত থকা যেন লাগছে কেছটো কি নহয় মেলো বইনাৰ পুতেকে এইটো গাইৰা চালা ঢোল আহিছিল আহি কেনে মোক মুত্ৰা বুলি কৈছে গম পাইছা না এনে কাক খং উঠছে তাক মাৰবা মন গৈছিল মোৰ হাও সিটো কথা মই তোক সিটো কথাই কবা আহিম বুলি ভাবছিলো ৰ কি মানে তইও কবা আহিছা না কি মুত্ৰা বুলি কেছটো কি মোক বুজাই দিছোন ভালকে মুত্ৰা কিয় কৈ আছে নাই তোক মই মুত্ৰা বুলি নকওঁ কিন্তু মই তোক কৈ আছো কি হৈছে কালি কেছটো ঐ তই মোক এটা কথা কচোন তই কালি বাৰান্দাত মুতছিলি নেকি মুতছিলো তাতে কি হল নহয় হে তই যে কালি বাৰান্দাত মুতছা সেইখিনি ধলে লাইভত দিছে ফেচবুকৰ সেইকাৰণে তোক মুত্ৰা মুত্ৰা কৈ আছে বুজি পাইছা এই শুৱাৰৰ বাচ্চা লাইভত দিবা লগা কি হৈছে মই বাৰান্দাতে মুতছো নহয় বাৰান্দাত তই যখন মুতি আছিলি তখন ৰাস্তাতে আছিল তোক দেখা পাইছে দেখা পাই লাইভত দি দিছে শুৱাৰৰ বাচ্চা ধুলে মোৰ লগত এনেহেন কৰিছে তাক মই চাই লম মাক চকলাই তাকো মই দিম একদিন শিক্ষা